পোনপ্ৰথমতে স্বাগতম আজি নতুন এটা ভিডিঅ'লৈ। আজি মানে লগৰ এটা মানে খেতি আছে জলকীয়া কবি আৰু এনেকৈ আৰু বেঙেনা। তো জলকীয়া বাৰীখন দেখুৱাম বুলি ভাবিলোঁ। তো আপোনালোককো তো চাব জলকীয়া আৰু বেঙেনা কি আছে কি পাওঁ দেখুৱাম আৰু তো চাই যাওক ভিডিঅ'। জলকীয়া বাৰীলৈ আহিলোঁ। এই জলকীয়া ছিঙি আছে দেই, পকা পকা জলকীয়া খাই লাগিব টেষ্টি দেই। এয়া পকা জলকীয়া বহুত আছে, 2 বিঘামান মাটি আছে। এইফালে গোমধান আছে, বেঙেনা আছে, নেদেখোঁ কবিও আছে। এতিয়া এইখিনি শেষ হৈ যোৱাৰ পিছত তই কেলা কিনি খাবলৈ পটককৈ পাৰিবি জানো? নোৱাৰো বাৰু, হ'লেও অলপ মোনা মই আনিছোঁ হ'লেও না মোনাটো পকা পকা আছে। কিন্তু 2-1 কেজি যদি শুকুৱাই ল'ব পাৰ জানো এজোপা চাওক জলকীয়া কেনেকুৱা পকি আছে, পূৰা পকি আছে জলকীয়া। আমাৰ কোনে পিঠা খুন্দিছে চাওক, মুচন চাওক মুচন মুচন চাওক, চাকো চাওক, মোবাইল টিভি আছে। আৰু এইফালে আমাৰ দুজন বহি আছে আলহী, এইফালে ভিনদেউ, আমাৰ এইফালে ককাই। আমাৰ এইফালে 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 চাওঁ নেকি? আজি আমি মানে তেল দিয়া পিঠা খাম নেকি? তেল দিয়া পিঠা নে কি বনাই আছে চাওঁগৈ বাৰু, চোৱা নাই আজি। এই পিঠা কি চিষ্টেম বাৰু? এ চাওক এইনে চাওক কি ষ্টাইলত পানী দিছে, তাৰপৰা আৰু কি চেনি দিছে বোলে। তাৰপৰা চাওক তেল দিয়া পিঠা বনাই আছে কেৰাহীত মজাকৈ, দেখিছে নাই? আজি খাম মানে আমি চাহৰ লগত। চব ভিডিঅ'টো চাই থাকিব। পিঠা অথনি যে কৈছিলোঁ পিঠা খাম বুলি, এইয়া পিঠা বনালে চাওক, এই গোল গোল। আপোনালোকৰ তাতে যদি বনাব লাগে, মানুহ আমাৰ আছে এনেকুৱা, ফোন কৰিব, নম্বৰটো দিয়া থাকিব। এইটো চাওক পিঠা, চাহ আনিলে এয়া খাম এতিয়া আমি। এটা খায়ে দিওঁ দেই।